অন্যান্য বছৰৰ দৰে এইবাৰো মইৰাবাৰীত জ্ঞান বিজ্ঞান বৃত্তি পৰীক্ষা। আজি 16 নৱেম্বৰ দেওবাৰে মইৰাবাৰী অঞ্চলৰ 3খন পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈ যায়। সেই পৰীক্ষা কেন্দ্ৰকেইটা হৈছে মইৰাবাৰী এমই স্কুল, পৰীক্ষাৰ্থীৰ সংখ্যা 31, চিভি ৰমন একাডেমী, পৰীক্ষাৰ্থীৰ সংখ্যা 35, জ্ঞান বিজ্ঞান বিদ্যাপীঠ, পৰীক্ষাৰ্থীৰ সংখ্যা 101। সাক্ষৰতা আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ উদ্দেশ্যে জন্ম হোৱা অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান জ্ঞান বিজ্ঞান সমিতি অসমে 1990 চনৰ পৰা কাম কৰি আহিছে। আনহাতে 1999 চনৰ পৰা সমিতিয়ে ছাত্ৰ ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ বৃদ্ধি কৰাৰ লগতে এখন পঠনশীল সমাজ গঢ়াৰ হকে জ্ঞান বিজ্ঞান বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। পূৰ্বে কিতাপ পঢ়া প্ৰতিযোগিতা নামেৰে জনাজাত বৈদিক বিকাশৰ এই প্ৰতিযোগিতাখন আজি অসমৰ 15খন জিলাত অনুষ্ঠিত হৈ যায়। বিজ্ঞান, সমাজ বিজ্ঞান, গণিত আদি পাঠভিত্তিক বিষয়ৰ উপৰিও অসমীয়া, ইংৰাজী, ভাষাজ্ঞান, সাধাৰণ জ্ঞানৰ বস্তুনিষ্ঠ প্ৰশ্নৰে আয়োজিত শ্ৰেণীভিত্তিক পৰীক্ষাটোত অসমৰ 15খন জিলাৰ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত এই শ্ৰেণীভিত্তিক পৰীক্ষাত প্ৰতিটো শ্ৰেণীৰে শ্ৰেষ্ঠ স্থানপ্ৰাপ্ত 5টাকৈ মুঠ 20 গৰাকী ছাত্ৰ ছাত্ৰীক এককালীন বৃত্তিৰ লগতে 75 গৰাকী পৰীক্ষাৰ্থীলৈ উদগনিমূলক বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কথা এক বিজ্ঞপ্তিত ৰাজ্যিক সমিতিৰ প্ৰধান সচিব সুস্নাতা গোস্বামীয়ে জানিবলৈ দিছে। এইবেলি জ্ঞান বিজ্ঞান বৃত্তি পৰীক্ষাত অংশগ্ৰহণ কৰা সমিতিৰ সংগঠন থকা জিলাসমূহ আছিল দ্ৰুবৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, ওদালগুৰি, দৰং, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, নগাঁও, মৰিগাঁও, গোলাঘাট, ঢেকিয়াজুলি, ডিব্ৰুগড়, বাক্সা আৰু ধেমাজি। তুমি কোন ক্লাছৰ? 7। তোমালোকৰ পৰীক্ষা দি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? আৰু তেনেকুৱা পৰীক্ষা দিবা ন? হয়। তোমালোকৰ পৰীক্ষা যে লৈছে কি কি সাবজেক্টৰ লিখিছে? জিকে, সায়েন্স, আসামিজ, গ্রামার, সোশিয়াল। কোশ্চেন কেনেকুৱা হৈছে? বহুত ভাল, মানে অলপমান হার্ড আহিছে কিন্তু হার্ড আহিছে, ভালো হৈছে না? ঠিক আছে। শুনক জ্ঞান বিজ্ঞান সমিতি মইৰাবাৰীৰ সচিব আলম বাহাৰুল ইছলামে কি কয়। জ্ঞান বিজ্ঞান সমিতি অসম এটা সাক্ষৰতাৰ লগত জড়িত, সাক্ষৰতা তথা বিভিন্ন উন্নয়নমূলক কামৰ লগত জড়িত এটা স্বেচ্ছাসেৱী সংস্থা। 1990 চনৰ পৰাই জ্ঞান বিজ্ঞান সমিতি অসমে কিতাপ পঢ়া আন্দোলনৰ এটা কাৰ্যসূচী হিচাপে জ্ঞান বিজ্ঞান বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। এই বছৰো গোটেই অসমৰ লগতে আমাৰ মইৰাবাৰী খণ্ডটো 169 গৰাকী পৰীক্ষাৰ্থীৰ জৰিয়তে আমি এই জ্ঞান বিজ্ঞান বৃত্তি পৰীক্ষাত অংশগ্ৰহণ কৰিছোঁ। আমাৰ মইৰাবাৰী খণ্ডত মুঠ 3টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে। আশা কৰোঁ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ যিটো প্ৰতিযোগিতামূলক যিটো মনোভাৱ, এই পৰীক্ষাৰ যোগেদি তেওঁলোকৰ এইটো বিকশিত হ'ব।